বৰ্তমান অসমৰ জিলা কেইখন? বৰ্তমান অসমৰ জিলা ৩৫খন। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং পূব, কাৰ্বি আংলং পশ্চিম, শোণিতপুৰ, নগাঁও, হোজাই, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, মাৰিগাঁও, ওদালগুৰি, দৰং, বাক্সা, কামৰূপ মহানগৰ, নলবাৰী, কামৰূপ, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, বজালী, দক্ষিণ হালমাৰা, মানকাছাৰ আৰু তামুলপুৰ।